অকণমান গাই দিয়া কৰিছমা বঢ়িয়া এটা অ বঢ়িয়া এটা মিউজিক লাগিছিলে দে হ'ব দে গাই দিয়া নাংগে এতিয়া লাগে কেমেৰা সন্মুখত কেমেৰা অন হৈ আছে তো হাই ফ্ৰেণ্ডছ দিছ ইজ মিষ্টাৰ নৱ পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই মই মিষ্টাৰ নৱ আৰু মোৰ লগত আছে আজি ধনজিত তো আমি দুজন গৈ আছোঁ সুদূৰ চিপাঝাৰলৈকে মানে কৰিশ্মা নাথৰ ঘৰলৈ আজি কৰিশ্মা নাথৰ চিষ্টাৰৰ বিয়া মানে সৰু বিয়া আৰু কৰিশ্মা নাথৰ বাৰ্থডে উপলক্ষে এটা নিমন্ত্ৰণী আছিল তো সেইকাৰণে আমি গৈ আছোঁ কৰিশ্মা নাথৰ ঘৰত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এইফালে পুৰা আমাৰ দলটো আমি এতিয়া উপস্থিত হৈছোঁ মুক্তাপুৰ চকত ইয়াত কিবা এটা ল'ব লাগিব যিহেতু বাৰ্থডে অনুষ্ঠান গতিকে কিবা এটা গিফ্ট আইটেম হ'ব লাগে তো সেইকাৰণে ভাবিলোঁ ইয়াৰ ওচৰতে এখন গিফ্টৰ দোকান আছে তো তাত আমি সোমাম কিবা এটা গিফ্ট ল'ম আপোনালোকক সেইটো নেদেখাওঁ কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ সঞ্জিত গৈ আছে এয়া মুক্তাপুৰ চকৰ পৰা মানে গিফ্ট ল'লোঁ তো এতিয়া উঠিম আপোনালোকক নেদেখাওঁ কিন্তু গিফ্টটো কি তিনিটা গিফ্ট লৈছোঁ যিহেতু চিষ্টাৰকো দিব লাগিব আৰু কৰিশ্মাকো দিব লাগিব তিনিটা গিফ্ট লৈছোঁ আৰু আগত ধনজিত গৈ আছে আৰু গাইজ কৰিশ্মা নাথৰ ঘৰৰ ভিতৰত একেবাৰে বহুত গৰম পৰিস্থিতি হৈ আছে সকলোৱে একদম নাচি আছে নাচি বাগি আছে গোটেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ গোটেই শেষলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে কৰিশ্মা নাথৰ ঘৰৰ চোতালৰ পৰিৱেশ চাওকচোন সকলোৱে কি ধুনীয়াকৈ নাচ গানত ব্যস্ত হৈ আছে কৰিশ্মা নাথেও পূৰা খুব ফূৰ্তিত নাচি আছে আৰু এইজন হৈছে কৰিশ্মা নাথৰ নাগাৰা বাদক তো তেওঁ আজি মানে বেণ্ড পাৰ্টিৰ লগত জইন হৈছে তো মানে খুব ভাল লাগিছে আজি অনুষ্ঠানটোত আহি পেলাই কৰিশ্মা নাথৰ ঘৰত তো এইখিনিতো আৰম্ভণিহে আৰু আছে পিছলৈ গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব আৰু ইয়াৰ লগে লগে উৎপল হালৈ আমাৰ মাজত উপস্থিত হৈছে মানে কৰিশ্মা নাথৰ ঘৰত তো নাগাৰা নাম পৰিৱেশনৰ কাৰণে যিহেতু আজি তাইৰ বাৰ্থডে তথা জ্যোতিস্মিতা মানে তাইৰ চিষ্টাৰৰ আজি সৰু বিয়া গতিকে সেইকাৰণে উৎপল হালৈ আজি নাম পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ কৰিছিল তো আহি পালে তেওঁ আৰু ইয়াৰ লগে লগে আপোনালোকক মই দেখুৱাই ল'ব বিচাৰিছোঁ কৰিশ্মা নাথৰ নতুন ঘৰখন আৰু চাৰিওফালে চাওকচোন কি ধুনীয়াকৈ সজাই পৰাই লৈছে কৰিশ্মা নাথে নতুন ঘৰখন আৰু এইটো হৈছে কৰিশ্মা নাথৰ ঘৰৰ মন্দিৰ এইটো খুব ধুনীয়াকৈ সজাইছে আৰু এইফালে এটা ঘৰ বনাইছে এইটো নতুনকৈ এইটো একদমেই নতুন হয় তো খুব ধুনীয়াকৈ বনাইছে আৰু এইটোতো আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে গোটেই একদম চোতালখনৰ পৰা আপোনালোকক এটা ভিউ দেখাইছোঁ গোটেই ঘৰখনৰ এতিয়া আমি সোমাই আহিছোঁ যিটো ঘৰ আপোনালোকে কৰিশ্মাৰ ভিডিঅ'ত সকলোৱে দেখিছে কিজানি আৰু এইটো ঘৰ কৰিশ্মা দেখাই থাকে তো আজি আমি সোমাই আহিছোঁ কৰিশ্মা নাথৰ সেই ঘৰটোলৈ য'ত কৰিশ্মা নাথৰ ৰাইজৰ পৰা সমাজৰ পৰা পোৱা মৰমবিলাক খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে লগতে ৰুমটো খুব ধুনীয়াকৈ সজাই লৈছে কৰিশ্মাই ভিডিঅ'টো এইখিনিয়ে নহয় আৰু বহুত কিবা কিবি আছে সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু যিবিলাকে ইমানলৈকে ভিডিঅ'টো চাই আছে সকলোকে অনুৰোধ জনাইছোঁ এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে মোক আগবাঢ়ি যাবলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনিবলৈ বহুত উদগনি যোগায় আৰু লগে লগে চুৰু হৈ গ'ল কেক কটা কাৰ্যসূচী কৰিশ্মাৰ আজি বাৰ্থডে কিমান বয়স হ'ল আজি কৰিশ্মাৰ সেইটো নুসুধো আৰু কাৰণ ছোৱালী মানুহক বয়স সুধিব নাপায় একদম চুপচাপ ভিডিঅ' কৰি আছোঁ আৰু আমাৰ উৎপল হালৈয়ে নাগাৰা নাম আৰম্ভ কৰিব বৰ্তমান তেওঁলোকে সকলো যা-যোগাৰ কৰি আছে খন্তেক পিছতে তেওঁলোকে আৰম্ভ কৰিব সকলো ধৰ্মৰ ৰাইজৰ উপস্থিতি আমি কামনা কৰিলোঁ লগতে সহায় সহযোগিতা কামনা কৰিলোঁ
নেকি অকণমান গাই দিয়া কৰিশ্মা বঢ়িয়া এটা অ' বঢ়িয়া এটা মিউজিক লাগিছিলে দে হ'ব দে গাই দিয়া অকণমান পিছত গাই দি আছো নাংগে এতিয়া লাগে কেমেৰা সন্মুখত কেমেৰা অন হৈ আছে গাই দিয়া লাষ্ট কৰবা নাংগে মিউজিক নহ'লে কথা নাই মুখে দিব যাম আৰু ৰাইজক খুৱাবৰ কাৰণে কৰিশ্মা নাথে ভাতৰ ব্যৱস্থা কৰিছে খুব বঢ়িয়া খানা ইয়াত মাংস মাছ গোটেইবিলাক ইয়াত মানে উপলব্ধ কৰিছে তো সেইকাৰণে এই ৰুমটোত সোমাই আহিছে আৰু খুৰাজনে খুব ধুনীয়াকৈ দেখাই দিছে কি বনাইছে তাত আচলতে কৈ আছে তেওঁক কিন্তু আচলতে ইমান মানে হাল্লা হৈ আছে মই মাইকটো অনা নাই তো সেইকাৰণে মানে বুজি পোৱাত মানে বহুত দিগদাৰ হৈ আছে সেইকাৰণে ভৰি চবাৰ কৰি পেলাই দিছোঁ কৰিশ্মাৰ ভিডিঅ'ত ন আজি কৰিশ্মাৰ কি কোৱাচোন কৰিশ্মাৰ বাৰ্থডে আৰু ভণ্টিৰ তুলনীয়ে বিয়া বুলি কৈছে দেই বাই বাই বিজি আছে বহুত কৰিশ্মাৰ কিহৰ কালেকশ্যন এইটো এটো আমি মানে পাঠকক উৎসাহ দিবৰ কাৰণে সবৰ পৰা কালেকচন কৰিছো মোৰ কথা কবি আকৌ খুব এটা ধেমেলীয়া মুহূৰ্ত কৰিশ্মা নাথে পাঠকক মানে পুৰস্কাৰ দিবলৈ যিকেইজন চিনাকি আছে সকলোৰে পৰা অকণ মাননি লৈ পেলাই কালেকশ্যন কৰি আছে এটা ফূৰ্তি দিন যিহেতু ফূৰ্তি সেইকাৰণে অকণমান ফূৰ্তি কৰি আছে আৰু বৰ্তমান উৎপলহালৈ এটা চিনাকি নাম গতিকে তেওঁক নেদেখালে নহ'ব গতিকে শেষৰ অংশখিনি মানে নামৰ শেষৰ অংশখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ খুব সুন্দৰ তালৰ পৰিৱেশন আপোনালোকক দেখাই আছোঁ খুব সুন্দৰকৈ তাল ঘূৰাইছে তো চাওক ভিডিঅ'
আৰু অৱশেষত আজিৰ অনুষ্ঠানৰ সমাপ্তি ঘটিল নামো শেষ হ'ল আৰু সময় হৈছে 1:30 ৰাতি তো গোৰেশ্বৰৰ পৰা আহিছোঁ শিৱবাজাৰলৈকে বহুতখিনি দূৰ খোৱা লোৱা আমি কৰি ল'লোঁ সেইবিলাক আপোনালোকক ইমান দীঘলীয়া নকৰিলোঁ কাৰণ ভিডিঅ'বিলাক বহুত দীঘল হৈ যায় আৰু মানুহে আজিকালি ইমান দীঘল ভিডিঅ' চাই ভাল নাপায় তো সেইকাৰণে সেইবিলাক নেদেখালোঁ আৰু কৰিশ্মা নাথৰ ঘৰত আহি খুবেই ভাল লাগিল তো এইখিনি আজিৰ ভিডিঅ' এইখিনিয়ে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে মিষ্টাৰ নব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব